ৰাইজ ভাইৰেল সাৰু বাৰু নিপিন্ধো সেই বুলি আৰু পাৰ্লাৰো নাযাম নে চ' কথা মতে কাম এয়া বৰবাহঁতৰ বা মই মিষ্টাৰে চুলি কাটিব বাৰু আৰু বাপা আহিছে বাপাই বাবাক ৰাখিব কাৰণ আমি থ্ৰেডিং কৰিব যাম পাৰ্লাৰ যাওঁতোতো যামেই কাৰণ বাকী নামানিলেওতো সেইটোত মানিমে আৰু তাত আহি পাওঁ যে এয়া ইফতাৰৰ টাইম হৈ গৈছে ইফতাৰৰ কাৰণে বহিছে গোটেইখিনি আজি যিহেতুকে আমাৰ ককাইটি বাহঁতো আহিছে মানে ঘৰ ভৰি আছে গুৱাহাটীত থাকে যিহেতুকে বাইটি ককাইটিহঁত চব আহিছে আজি ঘৰ ভৰি আছে মানে সৌৰাবাক বাহিৰে গোটেইখিনি মানুহে আজি আছে ঘৰখনত সেইটোৱে অকণমান কমি ফিল কৰোঁ আৰু বাকী আলহামদুলিল্লাহ চব আছে তাৰপিছত এয়া আমাৰ লাডুৰ অকণমান টোপনি ধৰিছে সি মানে আমি ডুমনি চুকীৰ পৰা অহাৰ পাছত অকণমান শুই গৈছিলে আৰু মই ইফতাৰৰ টাইম হোৱাৰ কাৰণে আজানৰ টাইম হোৱাত মগৰিবৰ উঠাই লৈ আহিলোঁ চ' আম্মাই মোক কৈছে যে খাই ল তহঁতেও মই অলপ খাই ল'ম এই চলিকে আগে লৈ লওঁ পাছত খাম আৰু এয়া ডাঙৰ ককাইটি বাৰ পৰা ঈদি আৰু মাজু বাজনীও দিছিলে বাৰু ঈদি সোনকালে আহিছে যিহেতুকে গুৱাহাটীৰ পৰা আগতে দিছে মই বাৰু সেইখিনিও দেখাম এতিয়ালৈ বাৰু ইমানেই আৰু এয়া ল'ৰাই দেখিছে নেকি কাণ্ড কৰি থৈছে সেইবিলাক এতিয়া ঠিক কৰি লওঁ বাই বাই